হোটেল ঠংৰালা ইন যিকোনো হোটেলত থাকিব, কিন্তু এইখন হোটেলত আপোনালোকে কেতিয়াও নাথাকিব হা। আপুনি দেখিছে তলত কিমান ডেঞ্জাৰ এৰিয়া, এই তলত নদীখন আছে। 15 मिनट वेट करने से हो जाएगा। हाँ हाँ ठीक है। ऊपर देखने से कितना सुंदर लगता है और नीचे देखने से कितना डेंजर लगता है। वाटरफल থাকিলে কি হ'ব, কিন্তু ৰাস্তাটো যে বেয়া কৰি দিয়ে ৱাটাৰফলে, এনেকুৱা পুৰা বোকা বোকা কৰি দিছে। এইপিনে কিবা ফুটাও আছে চোন ৰাস্তাত, যিখিনি ভাঙি যোৱা নাই আগৰ পুৰণি ৰাস্তা সেইখিনি আছে, কিন্তু বেছিভাগ ভাঙিয়ে গৈছে, চব নতুন ৰাস্তাই বেছি। ইয়াৰ খাবনে হুইস্কি খাবনে কি আছে, আৰ এছ সব আছে। গুড মৰ্নিং এভৰিৱান, গুড মৰ্নিং ফ্ৰম লাচেন। যোৱাকালি আমি আহিছিলোঁ লাচেনলৈ, আৰু যোৱাকালি ৰাতি হোৱাৰ কাৰণে মটৰ ব্লগ নকৰিলোঁ। আৰু ইয়াতে লাচেন আৰু লাচুঙত যেতিয়া আপোনালোকে আহিব ন, ৰুম ছিষ্টেমত ৰুম নাপায় তাৰমানে। তো মানে ইয়াতে যিখিনি ৰুম পাব আপোনালোকে পাৰ হেড ছিষ্টেমতহে ৰুম দিয়া হয়। ইয়াতে পাৰ হেড 1000, পাৰ হেড 1200-1500 তেনেকুৱা। চ' ইয়াতে যদি এটা ৰুম লাগিলে 2জনে থাকক 3জনে থাকক, পাৰ হেডে ল'ব। এটা ৰুমত আপোনালোকে কিমান থাকে থাকক, কিন্তু পাৰ হেড ছিষ্টেমতহে ইয়াত ৰুম দিয়া হয়। আৰু আজি যোৱা কথা আছিলে গুৰুডংমাৰ লেক আৰু কালাপাথৰ সেইটো ছাইডত, কিন্তু আমি প্লেনিংটো চেঞ্জ কৰিলোঁ। কাৰণ গুৰুডংমাৰ লেকৰ যোৱা ৰাস্তাটো, যিটো কালাপাথৰ গুৰুডংমাৰ লেক যোৱা ৰাস্তা, সেইটো বহুত বোলে বেয়া। তো ডাইৰেক্ট গেংটক যাম, কাৰণ যদি গুৰুডংমাৰ লেকত যাওঁ ৰাস্তা বেয়া, আহোঁতে ৰিটাৰ্ণ হওঁতে ইয়াতে সন্ধিয়া হ'ব। ইয়াৰ পৰা গুৰুডংমাৰ লেক অলমষ্ট 64 কিলোমিটাৰ, আৰু কালাপাথৰ এক্সট্ৰা ৰাস্তা। তো আকৌ ৰিটাৰ্ণ হৈ গেংটক ইয়াৰ পৰা 100-150 ওচৰত হ'ব। তো সেইকাৰণে ভাবিছোঁ, আৰু যিহেতু আমাৰ কপল ৰাইড কৰি আছোঁ, লেডিজ আছে লগত, ৰাতি ৰাইড কৰাটো অলপ অসুবিধা হয়। আমি ল'ৰা হ'লে টেনশ্যন নাই, সেইকাৰণে ইয়াৰ পৰা আমি এতিয়া ডাইৰেক্ট ৰিটাৰ্ণ হ'ম গেংটকলৈকে। যোৱা ৰাতি আমি এইখন হোটেলতে আছিলোঁ, চাই লওক হোটেল ঠংৰালা ইন, আৰু ফুড এণ্ড লজিং আছে ইয়াতে নৰ্থ ছিকিমৰ লাচেন। তো এইখন হোটেল ভালকৈ চাই লওক হা গাইছ, কাৰণ যদি আপোনালোকে লাচেন ছাইডত আহে, যিকোনো হোটেল, সেইবিলাক হোটেল আছে, বহুত হোটেল আছে ওচৰে পাজৰে, যিকোনো হোটেলত থাকিব, কিন্তু এইখন হোটেলত আপোনালোকে কেতিয়াও নাথাকিব হা। কাৰণ এইখন হোটেলত খোৱাটো একদম বাকৱাচ হয়, আৰু ৰুমৰ একো ফেচিলিটি নাই, না টেবুল আছে নাকি আছে, অকল বিচনাটো আছে, লাইটটো ভালকৈ নজ্বলে, গৰম পানী নোলায়, একদম প্ৰব্লেম। মুঠতে এইখন হোটেলত নাথাকিব আপোনালোকে লাচেনতে, হোটেল ঠংৰালা ইন, ঠিক আছে। তো এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি যাম গেংটক। ৰাস্তাত খুব বেয়া ৰাস্তা আছে, যিটো চুংথাঙৰ পৰা লাচেনলৈকে আহে সেই কানেক্টেড ৰাস্তাটো মাজতে ভাঙি গৈছিলে। তো এতিয়া নতুন ৰাস্তা বনাইছে, খুব বেয়া ৰাস্তা। যোৱাকালি ৰাতি হৈ গৈছে আমাৰ আহি পোৱা। সন্মুখত দেখিবলৈ পাইছে কি ধুনীয়া বৰফৰ পাহাৰ। তো এতিয়া ইয়াৰ পৰা ওলাওঁ, আপোনালোকক সৰু লাচেন টাউনখন দেখুৱাই যাম। ৰাতিপুৱা লাচেন। So hello everyone, this is Santun and welcome back to my new another episode of North Sikkim. Yes, হৈছে লাচেন। কিন্তু লাচেনখনত ঠাণ্ডা আছে, কিন্তু লাচেনতকৈ মই যোৱাকালি লাচুঙত বেছি ঠাণ্ডা পাইছোঁ। চাওক ৰাতিপুৱা এইপিনে সূৰ্যোদয় হৈছে, ওপৰত বেলিটো বহুত ওপৰত গুচি গ'ল, কাৰণ পাহাৰ ন। যিমান বিল্ডিং দেখি আছে সকলোবোৰ হোটেল, আৰু এইপিনে আছে এটা ষ্টেট বেংকৰ ব্ৰাঞ্চ, সকলোবোৰ হোটেল হয়, চবতে ৰুম পাই যাব। খালি মই যিখন দেখুৱালোঁ হোটেল ঠংৰালা ইন, সেইখনত আপোনালোকে নোসোমাব, সেইখনত নাথাকিব সেইখনত। আৰু এই চাওক সন্মুখত আজি ৰাতিপুৱাই বৰফ দেখিলোঁ। মানে নৰ্থ ছিকিমত বৰ্তমান বৰফ দেখিবই, আৰু এইখিনি টাইমত বৰ্তমান মাৰ্চৰ এণ্ডিং চলি আছে, আৰু এসপ্তাহমান পিছত এপ্ৰিল পৰিব। আৰু তেতিয়া এপ্ৰিলত যোনে আহে সিহঁতে য়ামথাং ভেলী ছাইডটো যদি যোৱা, য়ামথাং ভেলী ছাইডত পূৰা ফুল দেখিবলৈ পাবা। আৰু মই সকলোকে ছাজেষ্ট কৰোঁ, লাচেন ছাইডটো আহিব নালাগে, লাচেন গুৰুডংমাৰ ছাইডটো আহিব নালাগে, ৰাস্তা খুব বেয়া আৰু বহুত দূৰ হৈ যায়। আপোনালোকে লাচুং ছাইডত যাওক, লাচুঙৰ ৰাস্তাটোও খুব ভাল, আৰু সিপিনৰ বিউটিটো বহুত ধুনীয়া। যিখিনি য়ামথাং ভেলী ছাইডটো ইমান ধুনীয়া ন, মানে গোটেই পাইন ট্ৰিজ, ইপিনেও আছে পাইন ট্ৰিজ, কিন্তু সিপিনৰ বিউটিটোৱে বেলেগ, সিপিনৰ য়ামথাং ভেলীৰ কথাই বেলেগ। য়ামথাং ভেলী হওক, 0 পইণ্ট হওক, সেইপিনে বহুত ধুনীয়া, আৰু মানুহবিলাকো ভাল, হোটেলবিলাকৰ বিহেভিয়ৰবিলাকো ভাল। একচুৱেলি এইখন যিখন হোটেল আছিল না, হোটেলৰ মানুহৰ বিহেভিয়ৰো বহুত বেয়া, ৰাতি কিবা কিবি হাল্লা কৰি আছিল। এইবোৰ যে ফুল দেখিছে, এইবোৰ য়ামথাং ভেলী ছাইডতো আছিলে, আৰু এইবোৰ ফুল হৈছে ৰড'ডেনড্ৰন, ফেমাছ ৰড'ডেনড্ৰন অফ নৰ্থ ছিকিম, আৰু এইটোৱে ফেমাছ ফ্লাৱাৰ হয় নৰ্থ ছিকিমৰ। এইপিনে চাওক, এইখিনি ৱাটাৰফল, আৰু এইপিনৰ গৰুবিলাক কিবা ডাঙৰ ডাঙৰ চাইজৰ, আৰু ইমান মানে
ভাল দেখা আৰু বিউটিফুল কাউ বুলি কয় ন এই বিউটিফুল কাউ আৰু নৰ্থ ছিকিমৰ কাউবিলাক পাহাৰবিলাক খুব ডেঞ্জাৰ আৰু ইপিনে দেখিছে বেয়া ৰাস্তাখিনি পাই গ'লোঁ আৰু আগত আৰু বেছি বেয়া ৰাস্তা আছে চ' খুব সাৱধানে যাব লাগিব এইখিনি অলপ তথাপিও টেনশ্যন নাই এইখিনি অলপ ভালে আছে বাৰু কিন্তু আগত খুব ডেঞ্জাৰ এই চাওক এই যে অ' ভাই लाहे 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 धीरे धीरे से जाना पड़ेगा क्योंकि हम लोग नीचे उतर रहे हैं ना ऊपर आने में कोई दिक्कत नहीं है लेकिन नीचे उतरने में ज़्यादा दिक्कत होता है क्योंकि बाइक चला जाता है ना अपने आप और ब्रेक को भी मारना पड़ता है तो हो गए धीरे धीरे से जाना पड़ेगा यामाहा FZ लेकर हम आए हैं नॉर्थ सिक्किम और ऐसे रास्ता में चला रहा है परफॉर्मेंस बहुत ही अच्छा है गाइस इस बाइक का मैंने पहले भी बोला है बाइक मैटर नहीं करता है आपका स्किल और हिम्मत होना चाहिए अगर दिल में हो हौसला तो क्या नहीं कर सकते हैं और ऐसे घूमना आना चाहिए क्योंकि घूमने से ज्योग्राफिकल नॉलेज भी बढ़ता है और बहुत अलग अलग लोगों से मिलता है ना अलग अलग ट्रेडिशन अलग अलग लोगों से मिलता है तो बहुत नॉलेज मिलता है और ये एक ब्रिज था यहाँ से वहाँ तक कनेक्टेड था लेकिन अभी मैं लास्ट टाइम जब आया था तब भी ऐसा ही था बहुत पहले टूट गया होगा शायद ये और आगे से बनाया है एक ब्रिज और आगे भी एक देख सकते हैं सुंदर सा वाटरफॉल दिखाई दे रहा है यहाँ से यहाँ भी एक वाटरफॉल है बहुत बड़ा है वाटरफॉल अभी इसी टाइम में इतना बड़ा है वाटरफॉल और जब बारिश का मौसम आएगा तो कितना बड़ा होगा कितना पानी होगा सोचिए ज़रा এইটো এপিসোডতে চাগে বৰফ লাষ্ট দেখিব কাৰণ আমি গৈ আছোঁ এতিয়া গেংটক আৰু যদি গেংটকৰ পৰা যদি নাথুলা পাছ যোৱা হয় তেতিয়া আকৌ বৰফ দেখিব কিন্তু আমি ভাবি আছোঁ নাথুলা পাছ যাওঁ নে দাৰ্জিলিং যাওঁ চাওঁ গেংটকত গৈ কিনেহে আমি সেইটো ডিচাইড কৰিম কাৰণ আজিতো নাথুলা পাছ যোৱাও ইম্পচিবল আৰু দাৰ্জিলিং যোৱাও ইম্পচিবল ৰাস্তাটো একদম সৰু ন গাড়ী ৰাখিব লগা হয় পুৰণি ৰাস্তাটো ইপিনেদি আছিলে তো এতিয়া আমি নতুন ৰাস্তাৰে যাব লাগিব এই নতুন ৰাস্তাটো বহুত ডেঞ্জাৰ ইপিনেদি আছিলে আগতে পুৰণি ৰাস্তাটো তো এতিয়া নতুন ৰাস্তাৰে গৈ আছোঁ এইটো কিমান ডেঞ্জাৰ ৰাস্তা চাব হা গৈ আছোঁ এইখিনি ঠিক আছে এইখিনি অকণমান খৰচৰ আছেতো এইখিনি ঠিক আছে বাৰু ওপৰত বহুত ডেঞ্জাৰ এনেকুৱা হ'লেতো টেনশ্যন নাই এনেকুৱা হ'লেও ঠিকে আছে ৰাস্তাবিলাক সেইকাৰণে ইয়াতে কিমান আপ দেখিছেনে কেমেৰাত একচুৱেলি গম পোৱা নাযায় কিমান আপত গৈ আছোঁ কিন্তু বহুত আপত গৈ আছোঁ পুৰা মানে এনেকুৱা চিষ্টেমত গৈ আছোঁ সেইকাৰণে নৰ্থ ছিকিমত 150cc तोलर बाइक अलाउ नहीं ऊपर देखने से कितना सुंदर लगता है ऊपर देखने से और नीचे देखने से कितना डेंजर लगता है এনেকুৱা ৰেলিং দিলে অলপমান সেফটিটো ফিল হয় এনেকুৱা ৰেলিং দিব লাগে সাইডত কিন্তু ৰেলিং নিদিলে অলপ বেছি ডেঞ্জাৰ লাগে আৰু এইটো সাইডত চাওক তেনেকুৱা এইটো সাইডত ৰেলিং নাই এইবিলাকত চাওক ইমান কিনাৰত গৈ কি কৰি আছে ইহঁতে বনাই একচুৱেলি ব্ৰিজ ট্ৰিজ ইমান কিনাৰত আছে সি পুৰা সাইডত গৈছে যিখিনি জায়গা চাওক না কেনেকুৱা ডেঞ্জাৰ আৰু ইপিনে ৱাটাৰফলো আছে ৱাটাৰফল থাকিলে কি হ'ব কিন্তু ৰাস্তাটো যে বেয়া কৰি দিয়ে ৱাটাৰফলে এনেকুৱা পুৰা বোকা বোকা কৰি দিছে ইপিনে কিবা ফুটাও আছে চোন ৰাস্তাত ভাই এইবোৰ দেখিছে কিমান ডেঞ্জাৰ এনেকুৱা মাজে মাজে অলপ অলপ পকী ৰাস্তা আছে বাৰু যিখিনি ভাঙি যোৱা নাই আগৰ পুৰণি ৰাস্তা সেইখিনি আছে কিন্তু বেছিভাগ ভাঙিয়ে গৈছে সব নতুন ৰাস্তাই বেছি এই ওপৰত এটা ধুনীয়া ৱাটাৰফল আছে আৰু তাৰে পানী এইবোৰ আৰু আমি এতিয়া কৰিম ৱাটাৰ ক্ৰছিং এই কৰিলোঁ ৱাটাৰ ক্ৰছিং ধুনীয়া আছিলে ৱাটাৰফলটো কিন্তু পিছতো গাড়ী আহি আছে ৰখাব নোৱাৰোঁ ৰাস্তাও সৰু এনেকৈ চুংথাং পালে সিপিনে টেনশ্যন নাই চুংথাং পালে সিপিনে ইমান এটা ডেঞ্জাৰ নহয় ৰাস্তা পাহাৰীয়া হ'লেও ৰাস্তাবোৰ ভাল আৰু সিপিনে মাজে মাজে বোকা আছে সেইটো টেনশ্যন নাই কিন্তু এনেকুৱা হ'লেতো অলপ ডেঞ্জাৰে ন লেণ্ডশ্লাইড হয় পুৰা এইবোৰ পুৰা লেণ্ডশ্লাইড হোৱা এৰিয়া আৰু কেইদিনমান পিছত যেতিয়া বাৰিষা আহিব দুমাহমান পিছত
তেতিয়াতো গোটেই আৰু খুহিব, আকৌ লেণ্ডশ্লাইড হ'ব এইবোৰ। এই बारिशात অহাটো খুব रिस्की है नॉर्थ सिक्किम। इसलिए जब भी आप लोग घूमने आइए नॉर्थ सिक्किम पे तो विंटर सीजन पे आइए, समर सीजन पे बारिश के मौसम में मत आइए, ये बहुत लैंडस्लाइड होता है यहाँ में। कपल राइड কৰি আছোঁ না, এনেকুৱা বেয়া ৰাস্তাত এনেকুৱা জেগাত কপল ৰাইড কৰি আছোঁ, ধেমালি নহয়। এফজেটত তাকো আৰু এই গৰুবিলাক ক'ৰ পৰা আহি পায় ইয়াতে ইমান ওপৰত না, ক'ৰ পৰা আহি এইবিলাক গৰু ইমান ওপৰত? ইয়াতেতো ঘাঁহো নাই এইখিনিত, কি খাব? আৰু এইখিনি চাওক গাইছ, ইমান ডেঞ্জাৰ এইখিনি আৰু পাথৰ ন, ব্ৰেক মাৰিলেও শ্লিপ কৰাৰ চান্সটো থাকে। সৰু সৰু পাথৰ যে, ডাঙৰ পাথৰ হ'লে টেনশ্যন নাই, বালি আৰু পাথৰ আছে। গাইছ ফাইনেলি পাই গ'লোঁ চুংথাং। আমি অকল মেগী খাই আছোঁ। আগত হোটেল পালে ধুনীয়াকৈ হোটেলত সোমাই কিবা এটা খাই দিওঁ, ম'ম' চম' পালেও হৈ যাব। এইখন হোটেল, আৰু হোটেলত এইবোৰ চব অ'পেন পোৱা যায়। পূৰা বিয়াৰ খাবনে, হুইস্কি খাবনে, কি আছে আৰ এছ চব আছে, দামী দামী হুইস্কিও আছে, চব আছে ইয়াতে, চব পোৱা যায়। মানে ঠাণ্ডা জাগা ন এইবোৰ, চব পোৱা যায় এইবোৰত। আৰু মেকুৰীটো, এই তহঁতৰ ঘৰৰ নিচিনা মেকুৰী, ছেম তহঁতৰ ঘৰত যে আছে মেকুৰীটো, ছেম তেনেকুৱা, তলত গ'ল একদম ছেম তেনেকুৱাই। অঁ তোমাৰ ঘৰত যে আছে যে, এই গাড়ীৰ তলত গৈছে। ৰাইচৰ মেগী, খালি राइस और मैगी আছে। मोमो नहीं होगा, मोमो टाइम लगे बोले, राइस और मैगी भात है अकल। हाँ मैगी तो नाखावे, এইখন পাব নেকি, তাতে সুধিছ নেকি? कितना टाइम लगेगा? 2 आदमी के लिए होगा, लेकिन हमें 4 आदमी का ही चाहिए ना, हम लोग 7 है ना। और मैगी तो नहीं खाएगा, मैगी सुबह को खा के आया। 15 मिनट वेट करने से हो जाएगा। हाँ हाँ ठीक है, बना दीजिए, 15 मिनट वेट कर लेंगे, बना दीजिए। हाँ ओए रोटी আছে, रोटी খাবি? रोटी আছে, रोटी। যেতিয়া আমি আহিছিলোঁ লাচুংলৈকে গেংটকৰ পৰা, আহোঁতে কিন্তু বৰফৰ পাহাৰ দেখা নাছিলোঁ, এতিয়া যাওঁতে দেখি আছোঁ বৰফৰ পাহাৰ। আহোঁতে মানে অলপ কুঁৱলী হৈ আছিলেতো, মেঘ আছিলে বহুত, সেইকাৰণে দেখা নাছিলোঁ। নাযাওঁ। তো গাইছ ইপিনে দেখিছে তলত কিমান ডেঞ্জাৰ এৰিয়া, এই তলত নদীখন আছে, এইপিনে ঝৰ্ণা, আৰু এইপিনে ডাঙৰ ট্ৰাক এখন আহিছে, সেইকাৰণে ইয়াতে ৰখাই দিছোঁ। আৰু যদি আজি বতৰটো যদি এনেকুৱাই ভালে থাকে, আৰু যদি আমি দিন পোহৰতে গৈ পাওঁ, তেতিয়াহ'লে আজি কাঞ্চনজংঘাও আমি গেংটকৰ পৰা দেখিবলৈ পাম। খুব ধূলি, এইখিনি অলপ ডেঞ্জাৰ আছে, লেণ্ডশ্লাইড। এইখিনিতো বৰষুণ দিলেতো এইখিনি পূৰা লেণ্ডশ্লাইড হ'বই, এইটো খাটাং, কাৰণ মাটিখিনি কেনেকুৱাকৈ আছে। ওপৰত চাই যাব লাগিব, পাথৰ চাথৰ আহে নেকি। ইয়াতে পানী খাব ৰখিছিলোঁ, দোকানত পানী নাই, তলত দোকান আছে বুলি কৈছে। আৰু এই যে দাদাজন যে দাঁড়িয়া হাতত যে কল লৈ আছে, এইজন অসমৰে হয়, অসমৰ চিৰাঙৰ বোলে। তো ক'ৰ মানুহ আহি ক'ত কাম কৰি আছে চাওক, তাৰ গোটেই ফেমিলি ইয়াতে থাকে।